নমস্কাৰ আপোনালোক সকলোকে নয়নাছ ক্ৰিয়েশ্যনৰ অন্য এটি নতুন ভিডিঅ'লৈ মই নয়নাই স্বাগতম জনাইছোঁ। আজি এটি খুব ধুনীয়া বৰ্তমান ট্ৰেণ্ডিঙত চলি থকা ব্লাউজৰ ষ্টিচিং ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। মই কাটিংটো ইমান শ্বুট কৰা নহ'লে আৰম্ভণিৰ পৰা, সেয়েহে মই আপোনালোকক আজি ষ্টিচিং ভিডিঅ'টোৱে দেখাবলৈ লৈছোঁ। আৰু কাটিংটোৰো মই কি ধৰণে চিন দি লৈছোঁ, কি ধৰণে কাটিছোঁ সেইখিনি দেখাইছোঁৱে বাৰু, মাত্ৰ মেজাৰমেণ্টটো কৈ দিয়া নাই। যদি আপোনালোকে বিচাৰে মই নেক্সট মেজাৰমেণ্ট সহ ভিডিঅ'টো আনিবলৈ চেষ্টা কৰিম। আজি আপোনালোকে ষ্টিচিং ভিডিঅ'টোৱে চাই লওক আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। এয়া মই ফ্ৰণ্ট ছাইডৰ আষ্টাৰটো কাটি লৈছোঁ আৰু আষ্টাৰটোৰ মতে মই মেইন ফেব্ৰিকটো কাটি ল'ম। ব্লাউজ পিচটো কাটি লৈ পেলাই এতিয়া মই আষ্টাৰখন আৰু মেইন ফেব্ৰিকটো লগাই লৈছোঁ গোটেইকেইটা পাৰ্টেই। আৰু যেনেকৈ কাটিছোঁ আপোনালোকে কেনেকৈ কাটিছোঁ কেইটা ভাগ হৈছে আপোনালোকে দেখা পাইছেই। মই ধুনীয়াকৈ আষ্টাৰটোৰ লগত মেইন ফেব্ৰিকটো জইন কৰি লৈ পেলাই যিটো এক্সট্ৰা বেছি কাপোৰখিনি মই কাটি লৈছোঁ। আৰু কিছুমানে কৰে কি প্ৰথমে মেইন ফেব্ৰিকটো কাটে তাৰপিছত আষ্টাৰটো কাটে, কিন্তু মই আচলতে প্ৰথমে আষ্টাৰটোত জোখমতে আষ্টাৰটো কাটি লওঁ, তাৰপিছত মেইন ফেব্ৰিকটো কাটোঁ আষ্টাৰটো ওপৰত পাৰি পেলাই। এয়া ধুনীয়াকৈ মই চিলাই ল'লোঁ গোটেইকেইটা পাৰ্টে লগাই পেলাই। এতিয়া মই এয়া পাইপিঙৰ কাৰণে কাপোৰটো কাটি ল'ম। ব্লাউজটো যিহেতু বগা হয়, ৰঙা ফুল আছে, সেয়েহে মই পাইপিংটো ৰঙা কৰি দিম। আৰু পাইপিং আপোনালোকে যিবিলাকে ব্লাউজ চিলাই আপোনালোকে জানিব হয়তো যে পাইপিংটো সদায় বেঁকাকৈ কাটিব লাগে, চিধাকৈ কাটিলে পাইপিংটো ভাল নহয়। এয়া মই ধুনীয়াকৈ কাটি পেলাই গোটেইকেইটা জইন কৰি লৈছোঁ আৰু মই পাইপিংটো লগাই ল'ম। আৰু কি ধৰণে লগাইছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিলে গম পাব। আৰু অতি সোনকালে মই একেবাৰে মেজাৰমেণ্ট সহ কাটিং ভিডিঅ'টো আনিম। আজি আপোনালোকে চিলাই ভিডিঅ'টোৱে এনজয় কৰক আৰু ভিডিঅ'টো চাই কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। আৰু কি ধৰণে চিলাইছোঁ আপোনালোকে ভালদৰে মনোযোগ দি চাই থাকিলে গমেই পাব। আৰু বহুতেই জানে এইটো ডিজাইন চিলাব, মই যোনবিলাকে নাজানে সেইবিলাকৰ কাৰণে ভিডিঅ'টো আনিছোঁ। এয়া মই ধুনীয়াকৈ পাইপিংটো লগাই লৈছোঁ আৰু মই পাইপিংটোত সূতা ব্যৱহাৰ নকৰোঁ। বহুতেই মাজত সূতা দি পেলাই ব্যৱহাৰ কৰে, সূতা দি পেলাই পাইপিংটো বনায়, তো মই সূতাটো দিয়া নাই। এয়া মই পাইপিংটো লগাই এটাচ কৰি পেলাই ধুনীয়াকৈ কাট লগাই লৈছোঁ। লৈ পেলাই এয়া আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ ভালদৰে চালে আপোনালোকে গোটেইখিনি ধুনীয়াকৈ বুজি পাব। আৰু আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে মোক সেইটোও কমেণ্ট কৰি জনাব, যাতে মই আনিব পাৰোঁ। মই সেইখিনি পাইপিংখিনি লগাই হৈ পেলাই বাকী পাৰ্টকেইটা জইন কৰি লৈছোঁ। আপোনালোকে কিদৰে জইন কৰিছোঁ মই ইমান কৈ দিয়া নাই, আৰু আপোনালোকে ভিডিঅ'টো ভালদৰে চাই পেলাই গমেই পাব। আৰু যদি কিবা বুজি নাপায় মোক কমেণ্ট কৰি জনাব, মই নেক্সট ভিডিঅ'ত ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম। আৰু যিহেতু আজি অকণমান গাটো বেয়া, মই বেছিকৈ ক'ব পৰা নাই, আৰু তথাপি যিমানখিনি পাৰিছোঁ সেনেকৈয়ে মই আপোনালোকৰ মাজলৈ ভিডিঅ'টো আনিবলৈ ট্ৰাই কৰিছোঁ। আৰু আপোনালোকে যদি বুজি নাপায় কেনেকৈ কি কৰিছোঁ মোক কমেণ্ট কৰি সুধিব, মই নিশ্চয় জনাই দিম, বা নেক্সট ভিডিঅ'টো অকণমান ডিটেইলছত বনাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে মোৰ মেখেলা চাদৰৰ ডিজাইনবোৰ বহুত বেছি ভাল পাইছে, মই কমেণ্টবিলাক পাই বহুত বেছি ভাল লাগিছে। আৰু আগলৈও ধুনীয়া ধুনীয়া মেখেলা চাদৰৰ ডিজাইন আপোনালোকৰ মাজলৈ লৈ আহিম। আপোনালোকে ভিডিঅ'বিলাক চাব আৰু ছাপোৰ্ট কৰিব, যাতে চেনেলটো আৰু অকণমান গ্ৰ' কৰিব পাৰে। এয়া মই ধুনীয়াকৈ যোনখিনিত হুকটো লগাই সেইখিনিও মই লগাই ল'লোঁ। তাৰপিছত সেইখিনিৰ ওপৰতো মই পাইপিংডাল এটাচ কৰি ল'ম। আৰু আপোনালোকে যদি এই ব্লাউজটো কেনেদৰে কাটিছোঁ সেইটো যদি মেজাৰমেণ্টটো জানিব বিচাৰে সেইটোও জনাব, মই নেক্সট ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আৰু কেনেকুৱা ধৰণৰ ব্লাউজ ডিজাইন চাব বিচাৰে আপোনালোকে মোক সেইটোও জনাব, মই নিশ্চয় আনিবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'বোৰত। আচলতে কাম যিহেতু থাকে অলপ, সেয়েহে ভিডিঅ' বনাবলৈ ইমান সময় নহয়, তাৰ মাজতে আপোনালোকৰ বাবে মই ভিডিঅ' আনিবলৈ চেষ্টা কৰোঁ। আপোনালোকৰ যিমান মোক ছাপোৰ্ট কৰিছে বা শ্বৰ্টছবিলাকতো যিমান কমেণ্ট কৰিছে,
মানে ভাল লাগিছে বুলি ব্লাউজৰ ডিজাইনবিলাক বা মেখেলা চাদৰ ডিজাইনবিলাক সেইবিলাক চাই মই চালোঁ বহুত মনটো বেছি ভাল লাগে আৰু মানে নতুন ভিডিঅ' আনিবলৈ উৎসাহ পাওঁ আৰু সেয়েহে মই কামৰ মাজতো মই ভিডিঅ' 2-এটা আনিবলৈ চেষ্টা কৰোঁ। এয়া মই প্ৰথমে পাইপিং লগাই থোৱা পাৰ্টখিনি পিছত চিলোৱা পাৰ্টটোৰ লগত এটাচ কৰি দিলোঁ। কেনেকৈ কৰিছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাব আৰু তেতিয়া বুজি পাব। এয়া একেধৰণে মই দুইফাল সেইটো ফালো কৰি থৈ দিছিলোঁ। মই আপোনালোকক এটা ফালে দেখালোঁ। এয়া মই ধুনীয়াকৈ গোটেইখিনি এটাচ কৰি পেলাই আপোনালোকক দেখাই দিলোঁ। এয়া ফ্ৰণ্ট ছাইডটো হয়, বেক ছাইডটো কেনেকুৱা কৰিছোঁ দেখুওৱা নাই বাৰু। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।